আপুনি জানে নেকি যে কণী খোৱাৰ পাছত কি বস্তু খালে মানুহৰ মৃত্যু হ'ব পাৰে? মকৰা নোখোৱাকৈ কিমান বছৰ জীয়াই থাকিব পাৰে? পকা আম খালে কোনবিধ ৰোগ হয়? কোনবিধ জন্তুৱে নাকেৰে পানী খায়? এনেকুৱা নজনা প্ৰশ্নোত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টোত অলপো স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই জ্ঞান মাষ্টাৰ ইউটিউব চেনেলটোলৈ যদি নতুন আহিছে এই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনটো ফলত বেছিকৈ ভিটামিন চি থাকে? আপোনাৰ অপশ্যন এ আপেল, বি আঙুৰ, চি আনাৰস, ডি কমলা। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কমলা। নেক্সট কুৱেশ্যন, কোনটো জন্তুৱে নাকেৰে পানী খায়? আপোনাৰ অপশ্যন এ উট, বি জিৰাফ, চি হাতী, ডি সিংহ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাতী। নেক্সট কুৱেশ্যনটো সুধিছে, খাদ্য খোৱাৰ সময়ত পানী খালে কোনটো ৰোগ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ জ্বৰ, বি কোষ্ঠকাঠিন্য, চি কেঞ্চাৰ, ডি পেটৰ বিষ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোষ্ঠকাঠিন্য। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো চৰাইক ৰাতিৰ ৰজা বুলি কোৱা হয়? আপোনাৰ অপশ্যন দিয়া আছে এ বাদুলি, বি কাউৰী, চি উইল, ডি ইগল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উইল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, কোনবিধ ফল খালে আপোনাৰ দাঁত পৰিষ্কাৰ হয়? আপোনাৰ অপশ্যন এ অমিতা, বি আঙুৰ, চি আপেল, ডি আনাৰস। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমিতা। নেক্সট কুৱেশ্যনটো সুধিছে, কণী খোৱাৰ পাছত কি বস্তু খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনাৰ অপশ্যন এ গাখীৰ, বি পানী, চি চাহ, ডি মাংস। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গাখীৰ চাহ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাত খোৱাৰ পাছত কি বস্তু খালে গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি পায়? আপোনাৰ অপশ্যন এ গাখীৰ, বি খিচিৰি, চি গাখীৰ চাহ, ডি পানী। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গাখীৰ চাহ। নেক্সট কুৱেশ্যনটো সুধিছে, নেমু টেঙাৰ লগত কি বস্তু খালে কাহ চৰ্দি দ্ৰুত কমি যায়? আপোনাৰ অপশ্যন এ মৌ, বি ভাত, চি গাখীৰ, ডি হলুদ। বন্ধুসকল, আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৌ। নেক্সট কুৱেশ্যনটো সুধিছে, হাৰ্টৰ ৰোগীয়ে কোনবিধ ফল খাব লাগে? আপোনাৰ অপশ্যন এ কমলা, বি আপেল, চি নাচপতি, ডি আঙুৰ। বন্ধুসকল, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আপেল। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰতিদিনে ৰাতিপুৱা কিমান মিনিট খোজ কাঢ়িলে শৰীৰ সুস্থ হৈ থাকে? আপোনাৰ অপশ্যন এ 10 মিনিট, বি 15 মিনিট, চি 20 মিনিট, ডি 25 মিনিট। বন্ধুসকল, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 10 মিনিট। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰতিদিনে ৰুটি খালে কি ৰোগৰ পৰা মুক্তি পোৱা যায়? আপোনাৰ অপশ্যন দিয়া আছে এ কেঞ্চাৰ, বি কিডনী, চি ডায়েবেটিছ, ডি ছুগাৰ। বন্ধুসকল, আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডায়েবেটিছ। নেক্সট কুৱেশ্যনটো সুধিছে, বেছি মচুৰ দাইল খালে শৰীৰৰ কোনটো ৰোগ ভাল হয়? আপোনাৰ অপশ্যন এ কেঞ্চাৰ, বি পেটৰ বিষ, চি ডায়েবেটিছ, ডি ভাত বিষ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেটৰ বিষ। নেক্সট কুৱেশ্যনটো সুধিছে,
পকা আম খালে শৰীৰৰ কোনটো ৰোগ হয় আপোনাৰ অপশ্যন এ ছুগাৰ বি পেটৰ বিষ চি ডায়েবেটিছ ডি কিডনী বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছুগাৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনটো বস্তু ফ্ৰিজত ৰাখি খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে আপোনাৰ অপশ্যন এ গাখীৰ বি নেমু টেঙা চি নহৰু ডি ভাত বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নহৰু নেক্সট কুৱেশ্যনটো সুধিছে ভাতৰ লগত কি বস্তু খালে কিডনীত পাথৰ নহয় আপোনাৰ অপশ্যন এ গাখীৰ বি নেমু টেঙা চি নহৰু ডি পিঁয়াজ বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নেমু টেঙা নেক্সট কুৱেশ্যনটো সুধিছে কোনটো জীৱে 20 দিন পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে আপোনাৰ অপশ্যন এ সিংহ বি জিৰাফ চি কাংগাৰু ডি হাতী আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাংগাৰু নিগনি নেক্সট কুৱেশ্যনটো সুধিছে মকৰা নোখোৱাকৈ কিমান বছৰ জীয়াই থাকিব পাৰে আপোনাৰ অপশ্যন এ 5 বছৰ বি 8 বছৰ চি 10 বছৰ ডি 2 বছৰ বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 10 বছৰ নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ কোনখন দেশত বেঙুনীয়া ৰঙৰ বিলাহী পোৱা যায় আপোনাৰ অপশ্যন এ চীন বি ভাৰত চি ভূটান ডি বাংলাদেশ বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ কোনখন দেশত আইফোন বিক্ৰী কৰা নিষিদ্ধ কৰা হৈছে আপোনাৰ অপশ্যন এ উত্তৰ কোৰিয়া বি ভাৰত চি পাকিস্তান ডি বাংলাদেশ বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ কোৰিয়া নেক্সট কুৱেশ্যনটো সুধিছে খিচুৰি খালে কোনবিধ ৰোগ দ্ৰুত নিৰাময় হয় আপোনাৰ অপশ্যন এ জণ্ডিছ বি মেলেৰিয়া চি কোষ্ঠকাঠিন্য ডি টিবি বন্ধুসকল আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোষ্ঠকাঠিন্য